বহু কথাই কোৱা নহ'ল তেওঁ ক'বলৈতো বহুত আছিল কোৱা নহ'ল এটা উচিত আশংকা নে লাজ সেয়াতো নাজানো কিন্তু ক'বলৈ বহুত আছিল ক'বলৈ আছিল তেওঁ মই যে প্ৰত্যেকটো দিন তেওঁক দেখাৰ হেঁপাহতে ৰৈ আছিলোঁ ক'বলৈ আছিল তেওঁ যে তেওঁ মোৰ বাবে কিমান বিশেষ আছিল ক'বলৈ আছিল তেওঁক যে মোৰ হাঁহিৰ কাৰণ তেওঁ আছিল মোৰ সপোন মোৰ আশা সকলো ভাৱনাত তিতিছিল ভালপোৱাৰ বৰষুণ জাকক ধুমুহাই কোবাই মোৰ কাষলৈ লৈ আহিছিল তেওঁৰ চকুত চকু থ'বলৈ আপ্ৰাণ চেষ্টা চলিছিল আৰু চকুত চকু পৰিলে লাজৰ চুনামি নামি আহিছিল কথাবোৰ কোৱাই নহ'ল তেওঁক যে ফেচবুকত কটোৱা প্ৰত্যেকটো সময় মাথো তেওঁ প্ৰফাইল খুচৰোতেই যায় তেওঁ বাৰু কি ভাবে মোক ভাবেনে তেওঁ মোৰ কথা ৰচনে তেওঁ মোৰ দৰে উমাল বুকুৰ হেজাৰ কাহিনী মই জানো তেওঁ কি ভাল পায় কিন্তু কোৱা নহ'ল তেওঁ মই যে ইগনোৰ কৰিলে কিমান বেয়া পাওঁ কোৱা নহ'ল তেওঁক মেছেজ চিন কৰি ৰিপ্লাই নকৰিলে মোৰ কিমান খং উঠে মই কিমান অতিষ্ঠ হৈ পৰোঁ কোৱাই নহ'ল তেওঁ মাজনিশাৰ বৰষুণ জাকছে মোৰ খুব প্ৰিয় একো কোৱা নহ'ল মাথো কৈ দিলোঁ মই আপোনাক ভাল পাওঁ নাজানো কিয় কেনেকৈ কেতিয়া মইতো ভাল পাওঁ আপোনাক বাছ সিমানেই আৰু কোৱা নহ'ল একোকেই নহয় কাহানিও এটা উচিত আশংকা নে লাজ সেয়া মই নাজানিলোঁ